Hey guys, good morning. আজি হৈছে সানডে। আমি ব্ৰেকফাষ্ট কৰি মেলি আজৰি আৰু আমাৰ ঘৰৰ ফালে এজন মাছৰ বেপাৰী আহিছিলে। খুব ধুনীয়া ধুনীয়া সৰু সৰু পুঠি মাছ, দনিকণা মাছ লৈ আহিলে। আমাৰ চকুলিয়ে আধা কেজিমান লৈ ল'লে আৰু এতিয়া মই বাছি মেলি ভাগ ভাগ কৰিছোঁ। দৰিকণা মাছখিনি পাতত দিম আৰু পুঠি মাছখিনি চকুলিয়ে ফ্ৰাই কৰিব। কলপাত এখন কাটি লৈ আহিলোঁ। এতিয়া ধুনীয়াকৈ গেছত অকণমান এখন সেকি ল'ব লাগিব আৰু এইফালে পূৰা নহৰু, আদা, নৰসিংহ, মানিমুনি, টেঙা পাত এইবিলাক চব দি লোৱা হৈছে। এতিয়া চকুলিয়ে ধুনীয়াকৈ অকণমান খাটনি আছে, কিন্তু খাবলৈ যিটো সোৱাদ সেইটো আৰু ক'বই নালাগে। কেৰাহীত পুঠি মাছ পূৰা ফ্ৰাই হৈ আছে আৰু এইফালে আমাৰ পুঠি মাছ ফ্ৰাই হৈ গ'ল আৰু লগতে পাতত দিয়া মাছো সিজি আছে পূৰা ষ্টিমত। হা 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 হা, কি ধুনীয়া গোন্ধ আহিছে নহয়, একেবাৰে জিভাৰ পানী ওলাই গৈছে। চব কি ধুনীয়াকৈ সিজিছে। কলপাতত দিছিলোঁ, যদি আমি এটা পাত পায় ন, হালধি পাত নে কি পাত, সেইটো দিলে আৰু এটা খুব ধুনীয়া গোন্ধ আহে। এতিয়া গৰমে গৰমে খাম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিওঁ।